Arlo so pia po tumpen aso pia pan ausa tumpat hilot pusi akoy kiwan. Nijang karbiang long kiparlo la khaser kep amreng constituency arlo doyang Muk Durgapur arong Amikar Subrananda Biswas apai lapen abong atum celang pet sipat hilot pusi akoy kiwan. Subrananda Biswas lapen Sima Biswas kacibia ningkan isira acit timlo lapen Subrananda Biswas ahem doyang Muk Durgapur lapen Sima Biswas ahem Longjap Nogao district pusi pachinipon. Arlo so pia po pen kapachini ke kedamtang urmi ada por hydroxy pen si hem kave pusi ninjepon. Arlo so hemasor phone call piglo sita receive se lasi anut kaprek katum kali lagi apin so hemasor tum si kapati pusi ninjepon. Bang so apit Koswa police station along Lamboy Bipondeda Pikheroni police station along in charge OC lapen arisang ho tum ritar lipen Subrananda Biswas apan hem kang sam thapthot. Pulis atoya pen SDRF apan hangsik doyang Muk kopili alang roy kalikhat along Sima Biswas kititang abang arpun longpon. Bangso kititang abang arpun kau thai pon along nijang karbiang long magistrate atum pen si cepahem pupon lapen postmortem PPG aphan DMCNH along ansipon pusi berta ripon long. আসল ঘটনাটো মই ক'ব নোৱাৰোঁ এইটো দেওবাৰ ৰাতি একেলগতো হৈছোঁ ৰাতি তাৰপিছতে 11টা পিছতে তাৰ দেউতাৰ ঘৰত ফোন কৰিছে এইটো ফোন কৰাৰ পিছতে আমিতো টোপনি গৈছোঁ ক'ব নোৱাৰোঁ আৰু ৰাতিপুৱা এইটো কল কৰিছে পিছতে দেখিছোঁ আমাৰবিলাকে ফাৰ্ষ্টতে দেখাই নাই এইটো মুখত কথা পাতি এইটো হোৱাটছএপত দবাই তাৰ দেউতাৰ ঘৰত পঠাই দিছে এনেকৈ মই মৰি যাম আৰু কি কৈ আহিছে এইটো কথাটো চব বুজি পোৱা নাই কিন্তু ফোনতে আছে মানে ৰেকৰ্ডিংটো এইটো চেক কৰিব পাৰে এইটো থানাতে আছে মোবাইল কাৰ ফোনটো ব্যৱহাৰ কৰিছে তেওঁ নে আপোনাৰ মোৰ কি নাম আছিল আপোনাৰ পত্নী এইটো সীমা বিশ্বাস ক'ৰ পৰা বিয়া পাতিছিলে লংজাপ মিলনপুৰ আপোনাৰ নামটো স্বৰূপানন্দ বিশ্বাস আপোনাৰ গাঁওখন গাঁও দুৰ্গাপুৰ পোষ্টাৰবিক দেয়ং মুখ থানা খেৰবনি হয় ৰাতিপুৱাৰ পৰা যেতিয়া নিৰুদ্দেশ হৈছিল আপুনি বিচাৰ কৰিছিলে বিচাৰ কৰিছোঁ মই ৰাইজক জনাইছোঁ আৰু আমাৰ ওচৰৰ মানুহ সুধি কিনি আৰু ল'ৰাকেইটাক লগ আমাৰ বাইটিও গৈছে ওচৰ গৈছোঁ ইপিনে খুজিছোঁ যোৱাকালি ইপিনে গৈছে আজি ৰাতিপুৱাও খুজিছোঁ তাৰপিছতে মই ছাৰে মাতিছে বুলি থানাত ৰাতিপুৱা গুচি গ'লোঁ তাৰপিছতে কি হৈছে মই এইটো ক'ব নোৱাৰোঁ চিনাক্ত ঠিকেই আছে এইটো মোৰ পত্নী হয় হাই কাজিয়া হৈছিলে নেকি নাই হাই কাজিয়াটো হোৱা নাই কেনেকুৱা কি হৈছিলে আচ্ছা মানে মই কৈ আছোঁ দুৰ্গাপুৰ গাঁৱৰ গাঁওবুঢ়া মই পোষ্ট অফিচ হ'ল মোৰ দৈয়ং থানা হ'ল খেৰুনি আমাৰ এই যে ৰাইজৰ গাঁতত চেণ্ডেল পাইছে তাতে থান পৰিছে কি না পৰিছে মই এইটো নাজানো দেই এতিয়া বাচি মানে এতিয়া খালী গাঁত আহি গ'ল ইয়াতে মই আহি কিনি মই ইয়াতে ধৰা পৰিছে উদ্ধাৰ এতিয়া মৃত্যুৰ দেহাটো উদ্ধাৰ হ'ল আমাৰ থানাৰো ছাৰো আহিছে কোন গাঁও আছিলে দুৰ্গাপুৰ যিজন যাৰ মৃতদেহ উদ্ধাৰ হৈছিলে তেখেতৰ স্বামীৰ নামটো হ'ল যে শৰ্মানন্দ আৰু এই তাৰ মাইকীজনৰ নাম হ'ল কি নাম কৈছিলে সীমা বিশ্বাস কিমান দিন হৈছিল বিয়া আছিল 1.5 বছৰ হ'ল এইটো হাই কাজিয়া কৰিলে মই নাজানো মোক মাতা নাই ছোৱালীজনীৰ ঘৰ ক'ত আছিলে লংজাপ ইমানে মই জানো ইয়াৰ ঘৰত মই নাজানো ছোৱালী পৰিয়ালতে আহি পাইছে নেকি এতিয়া ছোৱালীজনী মানে মই ৰাতিপুৱা খবৰ পাইছোঁ একজন মানুহ কৈছে মানে ফোন মাৰিছে আহিবলৈ এতিয়ালৈকে অহা নাই এতিয়া কিমান 4টা হৈ গ'ল এতিয়ালৈকে অহা নাই আমাৰ খেৰুনি থানাৰ ছাৰ বহুত মানুহ ইয়াতে বহি আছোঁ এতিয়ালৈকে তাৰ অহা নাই চবে কষ্ট কৰি আছোঁ ইয়াতে এইটো মই দেখি আছোঁ ইমানে কথা
মাৰ্ডাৰ কৰি পেলাইছে সিহঁতৰ তিনিজনে মিলি মাৰ্ডাৰ কৰিছে এইটো আমি এইটো ন্যায় চাই আছো এইটো ন্যায় বিচাৰ কৰি দিব লাগে আপোনাৰ কি হয় মোৰ ভণ্টি হয় আপুনি কি ক'ব সিহঁতে মিলি মাৰিছে আমি কালি যেতিয়া বিচাৰিব গৈছোঁ সিহঁতৰ ঘৰত যদি এটা মানুহৰ ঘৰত হাঁহ এটাও নাইকিয়া হয় তেতিয়াহ'লে বিচাৰি ফুৰে কিন্তু মানুহ এজন নাই সিহঁতে চব ঘৰত বহি আছে আমি এতিয়া মোৰ ভণ্টিৰ ন্যায় বিচাৰোঁ দোষীক শাস্তি দিব লাগে কিমান দিন হৈছে বিয়া হোৱা কিমান দিন হৈছে আপোনাৰ 1.5 বছৰমান হৈছে এনে কিবা সন্তান আছিলে নেকি নাই সন্তান এটা হৈছিল ঢুকাইছে এনে আগতেও তেনেকুৱা পাৰিবাৰিক কিবা কণ্ডল চলি আছিল নেকি তাই মোক ফোন মাৰে কয় এনেকা মোক অশান্তি দিয়ে ভাত বনালে ভাত নহয় চব্জি বনালে চব্জি খাব নোৱাৰি বোলে তাৰ ভায়েকটোৱে দলিয়াই চব পেলাই দিয়ে টকা খোজে টকা এইকেইদিন আমি টকা দিব পৰা নাই মানে 10,000 টকা খুজিছিল টকাকেইটা দিব পৰা নাই তেতিয়া আমাক ফোন মাৰিলে আমাৰ ফোন ৰিচিভ নকৰে তাইক ফোন নিদিয়ে কথা ক'ব নিদিয়ে শুকুৰবাৰে মোক ফোন মাৰিছে কৈছে দাদা এনেকা মোকতো অশান্তি দি ৰখা নাই মই কৈছোঁ ঠিকে আছে আমি মঙলবাৰে যাম কৈছে তই অকলে আজি আমি অহা কথা কৈছে আহিলে তই অকলে নাহিবি তহঁতক হেৰি কৰিব তহঁতে মানুহ লৈ আহিবি এই কথাক লৈ পেলাই আপোনাক আৰক্ষী কিবা অৱগত কৰিছিল নেকি নাই আগত কৰা নাই নাই এতিয়া এই সংক্ৰান্তত আপোনাৰ কেছ ইতিমধ্যে ৰুজু কৰিছে নেকি আমি কালি যোৱাকালি ৰুজু কৰিছে নহ'লে অশান্তি কৰিছে কিবা হ'লে মোৰ দায়িত্ব নধৰিবা আকৌ মঙলবাৰে মই আজি অহাৰ কথা দেওবাৰে ৰাতি ফোন মাৰিছে ফোন মতে ৰিচিভ নকৰে কৰি ৰিচিভ কৰি ছোৱালীটো হাতত দিছে বাবা আহিব নেকি আহিলে আজিয়ে হওক মই ক'লো আজি কেনেকৈ আহিম ৰাতিকাল মঙলবাৰ দিন গৈ আছোঁ দেই কিবা কিবি দাৱাই চাৱাই লাগিলে মই দি আহি যাম নহ'লে সিহঁতে যদি দিয়ে লৈ আহিম ছোৱালীটো কৈছে বাবা সিহঁতে এতিয়া কৈ আছে কি আহিব নালাগে এতিয়া ডক্টৰী কৰিব এই বুলি কৈ ফোনটো ৰাখি দিলে ছোৱালী আপোনালোকৰ ঘৰটো আমাৰ ঘৰৰ লংজাপ কিমান দিন আগত বিয়া দিছিলে আপোনাৰ বিয়া দিছিলোঁ এবছৰ 6 মাহমান হ'ল আৰু এতিয়া আপুনি কি বিচাৰে আমিতো উচিত বিচাৰ পাওঁ মাৰি পেলাইছে সিহঁতে মাৰ্ডাৰ কৰিছে এইটো সিহঁতে তিনিজনে মিলি মাৰ্ডাৰ কৰিছে সিহঁতৰ একদম 100% সিহঁতে মাৰ্ডাৰ এটাও কৰিছে মোৰ লগত কথা নাপাতে কালি ছোৱালীটোৱে জয়টো কথা নাপাতে আমাৰ পৰিয়ালৰ কাৰো লগত সিহঁতে কথা নাপাতে কালি ছোৱালীজনীৰ লগত যোগাযোগ হৈছিলে নেকি দুই দিনৰ কৈছে বাবা আৰু আহিব নিব নালাগে সিহঁতে কৈ আছে খঙত বোলে কৈদিন কৈ আছে এনেকা তুমি বেমাৰ ভাল হৈ যাগে চিকিৎসা নকৰে এতিয়া কালি কৈছে চিকিৎসা কৰিম বোলে আৰু আহিব নালাগে সিহঁতে দেওবাৰে ৰাতি এনেকা কৈছে আৰু আমাক চিকিৎসা কৰিব আহিব মানে সিহঁতে মোবাইল দি আজি হঠাৎ আপোনালোকে আজি নহয় কালি খবৰ পাইছো সিহঁতে মোবাইলটো দি তাৰপিছত ওচৰতে থাকে মানে কিবা কথা পাতে নেকি ওচৰতে থাকে দেওবাৰে শাহুৰিকে ঘূৰ্ণিছে দেওবাৰে ৰাতিপুৱা মাতিছে ৰাতিপুৱাই ঘটনা ৰাতিপুৱাই